আৰু যে ভিডিঅ'টা দেখছা ৰহমান মোৰ দেউতাকৰ নাম মিনহাজুদ্দিন, মোৰ গাঁও কামাৰডি দ্বিতীয় খণ্ড। এইটো হ'ল কলিয়াৰ খাল গাঁৱৰ 123 নম্বৰ পাট্টা 46 নম্বৰ দাগ। আমাৰ 2 বিঘা 15 লেচা মাটি হয়। আৰু এই মাটিখিনি আজি প্ৰায় 30 বছৰ ধৰি মাটিখিনি কিনি এনে পেলাই থৈছোঁ। তাৰপিছত এই যে সিহঁতে মানে আমিৰ আলী আৰু এই ৰামলাল এরা 3 ভাই আমার মাটি দি রাস্তা বনাই থাকে। তাৰপিছত 2020 চনত মই সিভিল কেছ কৰিছোঁ। সিভিল কেছ কৰাৰ পিছত সিভিল কেছৰ নাম্বাৰ হ'ল আপোনাৰ হ'ল এই TS 1023/2020 আৰু মিছ কেছ 25/2000 চনৰ কেছ দিয়া হয়। তাৰপিছত আমাৰ মহামান্য আদালতে আমাক ইনজাংশ্যন জাৰি কৰিছে, সেইটো কাগজ হয়। ইনজাংশ্যন কৰাৰ পিছত আৰু আকৌ দুবাৰ এনেকৈ মাটি কাটি কৰিছিল। তাৰপিছত মই শালকচা IC ছাৰক দুবাৰ কেছ দিছোঁ। কেছ দিয়াৰ পিছত IC ছাৰ আহি তদন্ত কৰি মীমাংসা কৰি দিছে। তাৰপিছত কালি আমাৰ সৰু ভাইটি আৰু মা বিলাচীপাৰাৰ বেমাৰ হৈছিল। বিলাচীপাৰাৰ পৰা আহোঁতে ৰাতি সন্ধিয়া 7টামান বজাত আমাৰ ঘৰ এটা বনাইছোঁ, এটা বাৰী বনাই আছোঁ, ঘৰ বনাই আছোঁ। আমাৰ ঘৰত মাল মাত্ৰা আছে, মানে চাবলৈ আহোঁতে ৰাতি 7টা বজাত আপোনাৰ এই নুৰুজা খাতুন আৰু তাৰ স্বামীকৰ নাম আমিৰ আলী আৰু আমিৰ আলী এই 2জন মিলি আমাৰ এই মাটিখন ৰাতি সন্ধিয়াত কাটি পেলাইছে। কাটি পিছত আমাৰ সৰু ভাইটিক বাধা দিছে। তাৰপাছত ইট বালি দি আমাৰ সৰু ভাইটিক মাৰিছে আৰু আমাৰ মাকো মাৰিছে আৰু সেই যাও চঙা ঘৰতে ৰাখি থৈছে। আৰু আমি এতিয়া SP ইয়াৰ পৰা বাৰ্তা দিওঁ যে SP ছাৰে আমাৰ এইটো তদন্ত কৰি ন্যায়টো পাব লাগে। আৰু আমি IC ছাৰক মহোদয়ক অনুৰোধ জনাইছোঁ যে আপুনি আহি তদন্ত কৰি আমাৰ ন্যায়টো ন্যায় দিব লাগে। এইখিনি মোৰ অনুৰোধ।